Hello friends, welcome back to my channel Cool Dhubri. Moi aji apnalokok Dhubri to Phulbari bridge or 21 পৰা 40 নম্বৰ লৈকে যিমান প্লেয়াৰ আছে মই আপোনালোকক তাৰ সকলোখিনি ডিটেইলছ দেখুৱাম তো আপোনালোকে চাই থাকক ভিডিওটো বহুত মজাৰ হ'ব তো আপোনালোকে চাই থাকক এইটো 21 নম্বৰ প্লেয়াৰ হয় ইয়াৰ পাইলিংৰ কাম শেষ হৈছে ইয়াৰ বেজাৰ কাম চলি আছে আৰু মই আপোনালোকক দেখুৱাই আছো যেটো 22 নম্বৰ প্লেয়াৰ আছে এইটো 22 নম্বৰ প্লেয়াৰ হয় ইয়াৰ এটা সেটত বেজাৰ কাম চলি আছে আৰু এটা সেটত হেটৰ কাম চলি আছে যাক আপোনালোকে কেনেকৈ কাম কৰি আছে যাক আপোনালোকে আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন কৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাৰিব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নেপাৰিব মই আপোনালোকৰ কাৰণে এনেকুৱা নতুন ভিডিও লৈ আহিম নতুন আপডেট দি থাকিম আপোনালোকে চাই থাকক ভিডিওটো এইটো 23 নম্বৰ প্লেয়াৰ হয় ইয়াৰ পাইলিংৰ কাম শেষ হৈছে ওপৰৰ কাম বহু বাকি আছে আৰু মই আপোনালোকক দেখুৱাম যেটো 24 নম্বৰ প্লেয়াৰ মই আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকক এইটো 24 নম্বৰ প্লেয়াৰ ইয়াৰ কাম বহুখিনি আগবাঢ়িছে চাওক ইয়াৰ দুটা সেটৰ কাম একেলগে আৰম্ভ কৰিছে বহুখিনি কাম আগবাঢ়িছে আৰু এইটো হয় 25 নম্বৰ প্লেয়াৰ চাওক ইয়াৰ কাম বৰ্তমান নিচত পৰি আছে চাওক আপোনালোকে আৰু এটা সেটৰ বেজৰ কাম কৰিছে এইটো 26 নম্বৰ প্লেয়াৰ চাওক ইয়াৰ কাম বেজ লৈকে হৈছে মই আপোনালোকক আৰু দেখুৱাই আছো 27 নম্বৰ প্লেয়াৰ যেটো এইটো 27 নম্বৰ প্লেয়াৰ চাওক ইয়াৰ কাম বেজ লৈকে হৈছে মই আৰু আপোনালোকক দেখুৱাই আছো 28 নম্বৰ যেটো প্লেয়াৰ 28 নম্বৰ প্লেয়াৰৰ মই আপোনালোকক দেখুৱাই আছো এইটো 28 নম্বৰ প্লেয়াৰ হয় ইয়াৰ কাম একে অৱস্থা চাওক আপোনালোকক মই আৰু দেখুৱাই আছো যেটো 29 নম্বৰ প্লেয়াৰ এইটো আপোনালোকক মই দেখুৱাই আছো এইটো 29 নম্বৰ প্লেয়াৰ হয় সেকেন্ড মিনি ব্ৰিজৰ ফাৰ্ষ্টতে এই প্লেয়াৰৰ কাম বৰ্তমান চলি আছে মই আপোনালোকক দেখুৱাই আছো যেটো 30 নম্বৰ প্লেয়াৰ এইটো আপোনালোকক দেখুৱাই আছো এইটো হয় 30 নম্বৰ প্লেয়াৰ চাওক ইয়াৰ কাম পাইলিংৰ কাম শেষ হৈছে বহুখিনি কাম বৰ্তমান বাকি আছে আৰু এইটো হয় 31 নম্বৰ প্লেয়াৰ চাওক ইয়াৰ কাম বৰ্তমান নিচত পৰি আছে বেজৰ কাম হৈছে বৰ্তমান এইটো 32 নম্বৰ প্লেয়াৰ চাওক ইয়াৰ এটা সেটত বেজৰ কাম হৈছে আৰু এটা সেটত হোৱা নাই আৰু মই আপোনালোকক দেখাইছো যে 33 নম্বৰ প্লেয়াৰ চাওক এইটো 33 নম্বৰ প্লেয়াৰ হয় ইয়াৰ দুটা সেটৰ কাম একেলগে হৈছে এইটো 34 নম্বৰ প্লেয়াৰ চাওক ইয়াৰ এটা সেটত কাম হৈছে আৰু এটা সেটত বৰ্তমান হোৱা নাই 34 নম্বৰ প্লেয়াৰ হয় আৰু এইটো 35 নম্বৰ প্লেয়াৰ চাওক ইয়াৰ কাম বৰ্তমান নিচত পৰি আছে পাইলিংৰ কাম শেষ হৈছে